সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই বহুত মানে 4-5 দিন আগতে কৰি থোৱা ভিডিঅ' আপোনালোকৰ মাজত দিম বুলি ভাবিলোঁ। মানে এইকেইদিন বহুত মোৰ গা ভাল নাছিলে, সেইকাৰণে মই দিব পৰা নাছিলোঁ। সেয়াই ভাবিলোঁ আজি ভিডিঅ'টো দি দিওঁ। আগতে কৰি থৈছিলোঁ, মই ঘৰত গৈছিলোঁ আৰু ঘৰত যাওঁতে মোৰ বৰদেউতাৰ ল'ৰা দাদাৰ এটা ল'ৰা জন্ম পাইছিলে। সেয়াই আমি কেনেকৈনো আদৰিছিলোঁ সেইখিনিকে ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু আপোনালোকৰ মাজতো শ্বেয়াৰ কৰি দিওঁ। আজিহে দিওঁ, প্লিজ বেয়া নাপাব, ইমান দিন হোৱা কাৰণে 4-5 দিন আগৰ ভিডিঅ' হয়। ঠিক আছে তেন্তে ভিডিঅ'টো চাওক আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু এয়া আমাৰ প্ৰিপাৰেশ্যন চলি আছে দেই। আমাৰ বেবীৰ হাই, আমাৰ বেবী আমাৰ এয়া আমাৰ নতুন বেবীৰ পাপাক ডেকৰেশ্যন কৰাত লাগি আছে। আৰু এয়া খুৰী মাক, এয়া পেহীয়েক, মই এটা পেহীয়েক দিয়কচোন। এয়া আমাৰ বেবী বিচনা প্ৰায় ৰেডি, চিম্পল কৰিছোঁ, নাজানো ইমান ভালকৈ কৰিব। কেনেকুৱা লাগিছে, ভাল লাগিলে কমেণ্ট কৰি জনাব দেই। এইবাৰ ফাৰ্ষ্ট এনেকুৱা বনাইছোঁ লাভ ফুলৰে, ভালকৈ নাজানো, এবাৰ বাকীখিনি দেখুৱাই দিছোঁ। এবাৰ আগফালটো দেখুৱাই দিছোঁ। এয়া আমাৰ বৰা অলপ ৰেডি কৰি ৰাখিছোঁ, আহিলেই বৰিব লাগিব। নিউ মেম্বাৰ আমাৰ ঘৰত আহিব আৰু অকণমান ডেকৰেশ্যন বাকী আছেই, আনিব পঠাইছোঁ, আহি পোৱা নাই, আহিলে বনাম। আমাৰ ফাইনেল লুক ডেকৰেশ্যনৰ, ইয়া ৱেলকাম। আমাৰ এইখন কিন্তু লেখা হোৱা নাই দেই, প্ৰায় হওঁ আহিম কিন্তু পালে, জলদি কৰা। এয়া আৰু এইফালে দেখুৱাই দিছোঁ, এয়া ফাইনেল লুক। এবাৰ যাওঁ বেবী আদৰিবলৈ। বহুত ভাল লাগছে আজি, বহুত ইহঁতে যে ইমান কষ্ট কৰিছে ল'ৰাটোৰ কাৰণে, তাৰমানে বহুত ধন্যবাদ দিছোঁ। থেংক ইউ মাইনা, পূৰ্ণিমা, বনশ্ৰীক, অৰ্চনা আৰু মামুনক। মাই কথা নকওঁ, এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। আগতে কৰি থোৱা যিহেতু গোটেইখিনি মানে কৰা নহ'লে, প্ৰায় আধাখিনিহে কৰা হ'ল, আদৰাখিনি ভিতৰত সোমোৱালৈকে বাকীখিনি কৰা নহ'লে। কেক বনাইছিলোঁ, ঘৰতে বনাইছিলোঁ আমি, সেইবিলাক হেৰি কৰা দেখুৱাই নহ'ল, কাৰণ মোৰ ভিডিঅ' কৰি থাকোঁতে ফোনটো চাৰ্জ নাইকিয়াও হৈ গ'ল আৰু ছুইচ অফ হৈ গ'ল, সেইকাৰণে কৰিব নোৱাৰিলোঁ। পিছত ভণ্টিক কৈছিলোঁ, ভণ্টিয়ে কৰিছিলে, কিন্তু মোৰ ভতিজা ছোৱালীজনী আৰু তাইৰ ফোনটো লাৰতে ডিলিট হৈ গ'ল ভিডিঅ'কেইটা, সেইকাৰণে দিবই নোৱাৰিলোঁ। মোৰ মনটো বহুত বেয়া লাগিছিলে, কাৰণ এইবাৰ ফাৰ্ষ্ট কৰিছিলোঁ এনেকুৱা, ভাবিছিলোঁ আপোনালোকৰ মাজত ভালকৈ শ্বেয়াৰ কৰি দিওঁ, কিন্তু দিব নোৱাৰিলোঁ। মোৰ সঁচাই মনটো বেয়া, আৰু সেইকাৰণেও মই ভিডিঅ'টো আপলোড কৰিব খোজা নাছিলোঁ, কিন্তু ভাবিলোঁ আৰু যিখিনি আছে সেইখিনিকে আপলোড কৰি দিওঁ, আপোনালোকেও চাওক। সেয়াই আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ যদি কোনোবা চেনেলটোত নতুন আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ঠিক আছে তেন্তে আজি বাই বাই।